বা সেইদিনাখন যে আমাৰ লগৰ যে বাবু যে সিহঁতৰ ঘৰলৈ মই গৈছিলোঁ নহয়। এই মস্ত তোক কৈছোঁ কিয়, এই মস্ত টিভি এটা ৱালত লগাই থৈ দিছে নহয়। মই দেখি বিচুতি আমাৰ সেইটো টিভি এটা আছে, তাকো অকণমানি টেবুলখনৰ ওপৰতে থৈ দিয়ে। ছবি তবি নাহে ভালকৈ, 1 টকা দিবগৈ লাগিব তেতিয়াহে আহিব। তই কবিচোন দেউতাক ভাল টিভি এটা আনিবলৈ। সিহঁতৰ নিচিনা সিহঁতৰ আমাৰ লগৰবোৰ আহিলে মোক লাজ নাপাওঁ নি? তোৰ লগৰবোৰ আহিলে তই লাজ নাপাওঁ নি কিবা? কবিচোন তই ভালকৈ, তই অকলে শুনে। কথাটো ময়ো নভবা নহয়, গম পাওঁনে? ক'তনো দেউতাই আনিব চাগে ইমান চিকটা মানুহ, তাকো আমাক সেই ৱালত লগাই টিভিটো আনি দিব ন। পিকচাৰ নাহিলে ঢকা মাৰি হ'লেও ছবিটো আনি দিয়ে, তেনেকৈ টিভিটো চলাইছে। কিমান বছৰ হ'ল বা টিভিটো ঢকিয়াই থকা? মানুহ আনি ইমান দিনে মৰিলেহেঁতেন চাগে ঢকা খাই খাই দেউতা এই হাতত। তথাপিও বলচোন, দুইটাই ক'লে চাগে দেউতাই শুনিব। বলচোন যাওঁ। ব'ল, অকণমান তেল চেল দিলে চাগে দেউতা গলিব, ব'ল যাওঁ। হেৰা, তোমাক চাহ একাপ দিবলৈ পৰা কিমান টাইম হ'ল বাৰু? ইমান টাইম মানুহজনী কৈ মানে মই পৰা নাই দেই, টেটু চেটু শুকাই গৈছেগৈ। দেউতা, তোমাক মায়ে চাহ দিয়া নাই নি? ৰ'বা মই বনাই আনি দিম দেই। বা যাচোন যা, দেহিও চাওঁ মানুহটো মুখখন শুকাই মেলি গৈছে। যাচোন মাজনী কিনো কৈ থাকে সঁচাকৈ দেই। দেউতা, তোমাৰ মোৰ চুলিবোৰ ইমান পকিছে পাই, দিয়াচোন কেইটামান উঘালি দিওঁ। নালাগে, তহঁতে ফালিব। কি উদ্দেশ্যত মোৰ ওচৰলৈ আহিছ সেইটো ক। হেৰি মানে দেউতা, তুমি দেখিছানে বাৰু আমাৰ টিভিটো যে একদম পুৰণা হৈ গৈছেগৈ। দেউতা, আমাৰ লগৰ যে বাবু যে সিহঁতৰ ঘৰত ইমান মস্ত টিভি এটা আছে নহয়। তাকো ক'ত লগাই বুলি আহিছে? বেৰত লগাই, এনেকৈ বেৰত লগাই থৈ দি কি ধুনীয়া লাগে, তোমাক কৈছোঁ কি আৰু। দেউতা, মই ভাবিছোঁ আমাৰো টিভিটো সলোৱা আৰু কিমান একেটাকে এইটোকে দেখি দেখি আমনি লাগিছে। ভাবিছোৱাচোন এই মই জন্ম হওঁতেই এইটো টিভি অনা নহয়, পুৰণা হ'ল আৰু সলাব হ'ল। হয়নে? সেইটো হিচাপত দেখোন তয়ো পুৰণা হ'লি। টিভিটো পুৰণা হ'লে যদি তয়ো পুৰণা হ'লি, তোকো সলাওনে? মায়েও পুৰণা হ'লে কিমান দিন হ'ল বাৰু মাৰক বিয়া পতা, মাৰ আকৌ সলাওঁ। কি ভাব এইটো কথাত? কিনো কথাবোৰ কৈ থাকা মানে আৰু তুমি। হেৰা, শুনিছানে? এহেঁত দুটাক বাঘ থকা নিদিয়া আগত মোৰ ওচৰৰ পৰা লৈ যোৱাচোন। তেজ খাই আছে সেই এনেই। কি হ'ল, কি কৰিলেনে সেই দুটাই আপোনাক? কি কৰা নাই সেইটো সোধা। অথনিৰ পৰা সেই দুইটাই মোক কামুৰি আছে, গম পোৱা নাই? সেই নতুন টিভি লাগে বোলে। সেইকাৰণে সেই দুইটাই মুখখন কেনেকুৱা কৰি আছে আৰু ৰচোন এই তহঁত দুটাই যে এতিয়া যে টিভিৰ লগত কাজিয়া কৰি আছ, বাপেৰক যে মূৰ দুখাই আছে, তহঁতৰ পৰীক্ষা কেতিয়াকে? পঢ়াটো বোলে পঢ়িবলৈ দি থৈ আহিছিলোঁ। আজি 22 তাৰিখ হ'লে, পৰীক্ষা আৰু কেইদিন আছে তহঁতৰ? মোৰ 25 তাৰিখে বা, মই যাওঁৱেই, ইহে মোক লৈ আহিছেহে। আৰু ৰচোন, তই যে বহি থাকিলি, তোৰ কেতিয়াকে পৰীক্ষা? তাই বা 25 তাৰিখে কাৰণে তাই উঠি গুচি গ'ল, তোৰ কেতিয়া পৰীক্ষা? কি তাৰিখে? মোৰ হেৰি মানে বাৰ 25 তাৰিখে, মোৰ 23 তাৰিখে। নেওচা দিবলৈ বহি হাইলাইট যোৱা, তোৰ দেখোন পৰীক্ষা বাহিৰতকৈ আগত। এই বাপেকটো কম বুলি হৈছে, তেওঁ বুলি পঢ়িবলৈ নকয়, ল'ৰা ছোৱালীকেইটা ধ্বংস কৰি পেলাইছে। কথা এটা নকয়, পৰীক্ষা কেতিয়া আপুনি খবৰ এটা লৈছেনে? এই যাওঁ তুমি একেবাৰে মহাভাৰতখন এতিয়া গাই পেলাবা এতিয়া গোটেইখন। মই যাওঁ, একেবাৰে বহি আমনি লাগি গৈছে। আৰু ৰ'বা, তুমি যে দুখটো মোৰ গাত দিছা কি কাৰণে? তোমাৰ এইকেইটাই জহন নামে যোৱাকেইটা কথা ক'লে মোৰ কথা মানিব বুলি আহিছা নি? তুমি হেন মানুহজনী কথা নুশুনে, মই কোন? তোমালোকে লাগি থাকা দেই, মই যাওঁ। নিজৰ দুখটো কেতিয়াও মতা মানুহবিলাকে মূৰ পাতি নলয় যেনিবা দেই। লাষ্টত গৈ সংসাৰ গোটেই কষ্ট সোপা, দুখ সোপা, এই বদনাম সোপা এই মাইকী মানুহবিলাকৰ গাতে পৰেগৈ দেই। হয়নে? এই তোমাক মই চাহ দিবলৈ পৰা কিমান টাইম হ'লগৈ বাৰু? এই টেটু শুকাই মই একদম কথা ক'ব নোৱাৰা হৈ গৈছোগৈ। এই মানুহজনী কৈ নোৱাৰিলোঁ চাহ একাপ দিবলৈ। হ'ব দিয়ক, আপুনি বহক আৰু মই চাহ বনাই আনোগৈ। আৰু আপোনালোকে যদি কাহিনীটো চাই ভাল পালে লাইক এটা কৰি দিব দেই, আৰু কমেণ্ট কৰিব, আৰু কি বুলি কয় এইটো, ছাবস্ক্ৰাইব যদি কৰা নাই কৰি দিব দেই। আৰু ইয়াৰ পাছৰ কাহিনীটো মই সোনকালে বনাই আছোঁ বাৰু দেই, বেয়া চেয়া নাপাব। আৰু আশা কৰিছোঁ আপোনালোকে চাই ভাল পাইছে। যদি ভাল পাইছে শ্বেয়াৰো কৰি দিবচোন দেই। বাই বাই। তুমি কোৱা সেইটো শুনিবলৈ বৰ ভাল পায়, এবাৰ লাষ্টত কৈ দিয়া আকৌ। হয় নেকি?